বলক আজি যাওঁ মই পৰা হাই স্কুলখনলৈ, মানে মই যিখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ। আৰু মোৰ লগতে আমাৰ খুৰীমা আৰু ভণ্টি আৰু সৰুৱা আমাৰ খুৰীমাহঁতে ৰৈ আছিলে, মানে আজি ঘৰৰ পৰিয়ালে স্কুললৈ যাম। আৰু এয়া মানবী ফূৰ্তি চাওকচোন, তাই মানে মামাহঁতৰ ঘৰত আছে আৰু আজি ঘৰৰ সকলোকে দেখি তাইৰ একদম ফূৰ্তি লাগি গৈছে। তাৰ পিছত আমি ঘৰৰ সকলোৱে স্কুললৈ আহিলো আৰু এতিয়া আমি আহি স্কুল পালোহি। আৰু এইখনে হৈছে মই পৰা হাই স্কুলখন। আৰু এইফালে আমাক ছাৰে মাতি লৈ গৈ বহিবলৈ দিলে। তাৰ পিছত তাত আমাক প্ৰসাদ খাবলৈ দিলে আৰু প্ৰসাদ খাই মই আহিছো এতিয়া খানা বনোৱা ঠাইলে। আৰু ইয়াতে আজি আমাৰ কাৰণে খানা বনাই আছে। আৰু এয়া আমাৰ ছাৰহঁত আৰু এয়া আমাৰ ফেমিলি। আৰু আজি স্কুললৈ সপৰিয়ালে অহা কাৰণটো এতিয়ালৈ কোৱাই হোৱা নাই নহয় আপোনালোকক। যিহেতু ককা স্কুলৰ পৰা বিদায় লবলৈ সময় হ'ল, সেয়ে আজি ঘৰৰ সপৰিয়ালকে স্কুললৈ নিমন্ত্ৰণ দিছে। এইখন স্কুলতে ককাই 60টা বছৰ শিক্ষকতা কৰিলে। মা, দেউতা, খুৰা, মই লগতে মোৰ ভণ্টিয়েও ককা শিক্ষক হিচাপে এইখন স্কুলত পালে। কিছু সময় পিছত তেওঁলোকে আমাক চাহ খাবলৈ দিলে আৰু তাৰ পিছত আমাক ভাত খাবলৈ দিলে। আৰু আমি ঘৰৰ সকলোৱে ভাত খাবলৈ বহি গলো। আৰু ভাত খোৱা হোৱাৰ পিছত এইফালে বাইদেউজনীয়ে আকৌ ধুনীয়াকৈ